তো নমস্কাৰ মই মন্টু আজি আমি আলোচনা কৰিম আসাম পুলিচৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত তো যোৱাকালি যিখন নোটিছ প্ৰকাশ পালে আসাম পুলিচৰ ৱেবছাইটত তো সেইখিনি পদৰ সংখ্যা দেখি পাই বহুতে কমেন্ট কৰি আহিছে আৰু বহুতৰে টেনচন আহি গৈছে তো টেনচন আহা কাৰণ এইটোৱে হল বহুতে কমেন্ট কৰি আছে দাদা এইবাৰ পদ বহুত কম কৰি মুকলি পালে এইবাৰ আমি চাকৰি লব পাৰিম নে নোৱাৰিম সেইটো কেনেকে ভৰসা কৰিম তো এনেকুৱা ধৰণৰ কমেন্ট আহি আছে তো আপোনালোকক এইখিনি ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তো সিম্পল ভাষাত ক'বলৈ গলে তোমাক হাজাৰ বিজাৰ পদৰ প্ৰয়োজন নাই তোমাক এটাহে পদ লাগে তো সেই এটা পদৰ কাৰণে আপোনালোকে বা তোমালোকে কষ্ট কৰিব লাগিব যদি হাজাৰ বিজাৰ পদ মুকলি কৰি দিয়া হয় তেতিয়া হলে সেই তুমি যদি সেই হাজাৰ বিজাৰ পদ মুকলি কৰা পিছতো যদি তুমি সেইখিনি পদৰ কাৰণে তোমালোকে যোগ্য নহয় বা তুমি যোগ্য নহয় তেতিয়া হলে হাজাৰ বিজাৰ পদ মুকলি কৰি দিয়াৰ পিছতো কোনো ফাইদা নাই তো এইটো কথাই ভাবিবা যে মোক হাজাৰ বিজাৰ পদৰ প্ৰয়োজন নাই মোক এটাহে পদ লাগে মই এজন মানুহ মোক এটা পদ লাগে সেই এটা পদৰ কাৰণে আপোনালোকে কষ্ট কৰিব লাগিব তো এনেকুৱা ধৰণৰ কথাসমূহৰ ওপৰত আজি এইটো ভিডিও আলোচনা কৰিম কেনেকে আপোনালোকে সেই এটা পদত ফাইনেল কাটঅফত সিলেকশন লব পাৰিবা কেনে ধৰণে আপোনালোকে প্ৰিপাৰেচন কৰিলে আপোনালোকে ফাইনেল কাটঅফত সিলেকশন পাই যাবা তো সকলোখিনি আমি এইটো ভিডিওত আজি কভাৰ কৰিবলৈ বা আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো ভালদৰে শেষলৈ চাই থাকক তো এতিয়া আমি আহিছো মেইন বিষয়টোলৈ তো আমি আলোচনা কৰি আছো আসাম পুলিচৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত তো ৰিক্ৰুটমেন্টৰ ওপৰত আলোচনা এই কাৰণে কৰিছো যাতে এইবাৰ আপোনালোকে ফাইনেল কাটঅফত সিলেকশন পাব পাৰে তো এটা আপোনালোকে এইটো পইণ্টৰ ওপৰতে ধ্যান দিব যেতিয়া আপোনালোকে এতিয়াৰে পৰা এপ্লাই অনলাইন তো আৰম্ভ হৈ যোৱা বুলি ধৰি লব পাৰে তো এতিয়াৰে পৰা যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিবলৈ পাৰ তেতিয়া হলে আপোনালোকে ফাইনেল কাটঅফত সিলেকশন পোৱাটো নিশ্চিত তো বহুতে ইয়াত এটা ভুল কৰে কি কৰে এপ্লাই অনলাইন কৰাৰ পিছত তো এপ্লাই অনলাইন কৰাৰ পিছত যেতিয়া এডমিট কাৰ্ড ওলাব তো এডমিট কাৰ্ড ওলাৰ পিছতহে তেওঁলোকে প্ৰিপাৰেচন কৰাত লাগি যায় তো এডমিট কাৰ্ড ওলাৰ পিছত তেতিয়া প্ৰিপাৰেচন কৰাৰ ষ্টাৰ্ট কৰিলে সেইফালে সময়ে নাথাকে তো সময় নথকাৰ ফলত তেওঁলোকে ইন্টাৰভিউত ভাল এটা নম্বৰ তুলাব নোৱাৰে তো ভাল এটা নম্বৰ তুলাব নোৱাৰাৰ কাৰণে তেওঁলোকে ৰিটেন দিবলৈ সুযোগ নাপায় তো এইটো কথা আপোনালোকে বুজি পালে তো তাৰে পিছত কি হয় আমি ভাবো মোৰ কপালত চাকৰি নাই তো এতিয়া আপোনালোকে নিজে ভাবিব পাৰে আমাৰ ভুলটো ক'ত হল তো আমাৰ ভুলটো সেই প্ৰথম ষ্টাৰ্টিংতে আমাৰ ভুলটো হৈ থাকিলে আমি এপ্লাই কৰাৰ পিছৰ পৰাই যদি আমি ভালদৰে প্ৰিপাৰেচন কৰি থাকিলো হয় দৌৰি থাকিলো হয় তেতিয়া হলে আমি আজি ৰিটাৰ্ণ দিবলৈ পাৰিলো হয় তো তেনেকুৱা ধৰণৰ কথাসমূহ আপোনালোকে সৰু সৰু পইণ্ট কিন্তু এই সৰু সৰু পইণ্টত আপোনালোকে গুৰুত্ব দিব লাগিব তো গুৰুত্ব যদি আপোনালোকে দিব পাৰা তেতিয়া হলে এই 3 তাৰিখৰ দৰে আপোনালোকে এদিন এপাৰ্টমেন্টসমূহ আনিব যাব পাৰিবা তো আপোনালোকে এনেকে নাভাবিবা মোৰ কপালত চাকৰি নাই তো মোৰ কপালত চাকৰি নাই বুলি ভবাটোৱে হল মূৰ্খামিৰ কাৰণ মানুহৰ কপালত চাকৰি কেতিয়া থাকে যেতিয়া নিজে কষ্ট কৰা যায় যেতিয়া মেহনত কৰা যায় এটা বস্তু যেতিয়া বাৰে বাৰে লাগি থকা যায় তেতিয়াহে নিজৰ পাবলগীয়া বস্তুটো পাব পাৰি বা লবলগীয়া বস্তুটো লব পাৰি যদি তুমি বা তোমালোকে কষ্টই নকৰ তেতিয়া হলে কেনেকে হ'ব তো কষ্ট কৰা এপ্লাই অনলাইন কৰাৰ পিছৰে পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰা আৰু ইয়াত এটা কথা আপোনালোকে মনত ৰাখিবা বহুতে কি কৰে অনলি ৰানিং লং জাম্পতে গুৰুত্ব দি থাকে ৰিটাৰ্ণৰ কাৰণে গুৰুত্ব নিদিয়ে তো ৰিটাৰ্ণৰ কাৰণে গুৰুত্ব নিদিয়াৰ ফলত তেওঁলোকে ৰিটাৰ্ণ দিবলৈ সুযোগ পোৱাৰ পিছতো ৰিটাৰ্ণত ভাল এটা নম্বৰ তুলাব নোৱাৰে তো ভাল এটা নম্বৰ তুলাব নোৱাৰাৰ কাৰণে তেওঁলোকে ফাইভালৈ সিলেক্ট নহয় তো এইটো ভুল নকৰিবা আপোনালোকে সৰু সৰু পইণ্টবোৰ এতিয়াৰে পৰা গুৰুত্ব দিব লাগিব তো আপোনালোকে ৰানিঙতো গুৰুত্ব দিয়ক লং জাম্পতো গুৰুত্ব দিয়ক তাৰ লগে লগে আপোনালোকে ৰিটাৰ্ণৰ কাৰণেও গুৰুত্ব দিয়ক তো আজিকালি এনেকুৱা ধৰণৰ হৈ পৰিছে আপোনালোকে ৰানিঙত যিমানখিনি গুৰুত্ব দিব লাগিব আপোনালোকে ৰিটাৰ্ণতো
কৰি বেছি গুৰুত্ব দিব লাগিব কাৰণ আজিকালি সকলোৰে কাৰণে টক্কৰটো বেছি হৈ পৰিছে কাৰণ ইমান ল'ৰা ছোৱালীৰ মাজৰ পৰা তুমি ওলাই আহিব লাগিব তো ওলাই আহিবলগীয়া হলে তোমালোকে নিজে কষ্ট কৰিব লাগিব তো সেই কষ্ট কৰাৰ ফলতহে এদিন তোমালোকে পেপাৰমেণ্টখন আনিব যাব পাৰিবা বা ফাইনেল কাটঅফত নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবা তো এইটো কথাই আপোনালোকক বুজাব বিচাৰি আছো যে অনলাইন এপ্লাই ষ্টাৰ্ট হোৱাৰে পৰা আপোনালোকে 100% সময় দিয়া তো 80% 90%ৰ সময় নহয় আপোনালোকে 100% সময় দিয়া তেতিয়াহলে আপোনালোকে ফাইনেল কাটঅফত সিলেকশন পোৱাটো নিশ্চিন্ত আপোনালোকক কোনেও ৰাখিব নোৱাৰে আপোনালোকে ফাইনেল কাটঅফত 100% সিলেক্ট হ'ব তো আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন